से? हम तो दिल्ली से बिलोंग करते हैं, बट यहाँ पे आके पोस्टिंग के बाद फर्स्ट टाइम देखा कि बिहू काफ़ी इतने लोगों का करना काफ़ी अच्छा है, और उन सबका जो रिदम है उसके साथ सबके स्टेप्स को मैच कराना वो काफ़ी अच्छा यहाँ पे प्रैक्टिस हुआ है। और होपफुली आगे आप गुवाहाटी में जब ये टीम जाएगी ये उस एम को अचीव कर पाएगी जिसके लिए इन सबको बुलाया, और एक गिनीज वर्ल्ड रिकॉर्ड में रिकॉर्ड होगा आसाम का नाम भी। धन्यवाद। आप अभी असम में हो, कैसा लगा आप? असम का वो बिहू सबसे हार्ट में है। हाँ, बिहू यहाँ का अच्छा भी, और यहाँ पे लोगों ने अपनी संस्कृति को संभाल के रखा है। और मैं ये भी देख रहा हूँ कि बिहू में आप जो क्लॉथ्स यूज़ करते हैं, जो मेकअप के लिए सामान यूज़ करते हैं, जो इंस्ट्रूमेंट्स यूज़ करते हैं, वो सब जो है लोकल हैं। और मोदी जी भी बोलते हैं लोकल फॉर वोकल, और आपने उस लोकल को बना के रखा, उसमें मिक्स नहीं होने दिया। ये आपका बहुत अच्छी बात है। आई अप्रिशिएट एंड आई विल होप दिस विल कंटिन्यू। ডিব্ৰুগড়বাসীৰ বাবে সুখবৰ। বিভিন্ন কাৰিকৰী বিষয়ৰ তথা নাৰ্ছিং বিষয়ৰ সংযোজনেৰে 2021 বৰ্ষত ডিব্ৰুগড়ৰ মিলন নগৰত স্থাপিত কৰা হৈছিল আসাম পেৰামেডিকেল এণ্ড নাৰ্ছিং ইনষ্টিটিউট। ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ নিৰ্বাচিত কৰা বিষয়সমূহ উন্নত মানৰ পাঠদানৰ ব্যৱস্থা কৰা হৈছে এইখন শিক্ষানুষ্ঠানত। সময় সাপেক্ষে এই শিক্ষানুষ্ঠানখনত আমন্ত্ৰিত বিশেষজ্ঞৰ দ্বাৰা পাঠদান দিয়াৰ লগতে অনলাইন পাঠদানৰো ব্যৱস্থা আছে। আমাৰ পেৰামেডিকেল পাঠ্যক্ৰমসমূহ হৈছে DMLT 2 বছৰ, BMLT 3 বছৰ, BSc MLT 3 বছৰ, নাৰ্ছিং এছিষ্টেণ্ট 1 বছৰ, নাৰ্ছিং ছুপাৰভাইজাৰ 1 বছৰ, ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি টেকনিচিয়ান 2 বছৰ। লগতে ইয়াত বিনামূলীয়াকৈ তথা অতি কম মাচুলত কম্পিউটাৰ বিষয়ক শিক্ষাৰো ব্যৱস্থা কৰা হৈছে। কলিয়াবৰৰ দুচকীয়া বাহনৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান TVS ৰত্নবাণী। কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী চকীৰ সন্মুখতে থকা এই প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে এখন লোন মেলা। অহা 10 এপ্ৰিলৰ পৰা 13 এপ্ৰিললৈকে 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এই মেলাত থাকিব গ্ৰাহকৰ বাবে কিছু আকৰ্ষণীয় সুবিধা। প্ৰতিজন গ্ৰাহকে অতি কম ডাউন পেমেণ্টেৰে ক্ৰয় কৰিব পাৰিব নিজৰ মন পচন্দৰ বাহনখন। কেৱল এয়াই নহয়, গ্ৰাহকৰ বাবে থাকিব কিছু আকৰ্ষণীয় পুৰস্কাৰো। প্ৰতিখন বাহনৰ লগতে দিয়া হ'ব 2টাকৈ হেলমেট, লগতে থাকিব এটা ডিজিটেল ৱাচ। গতিকে পলম নকৰিব, আজিয়ে যোগাযোগ কৰক আৰু লৈ যাওক নিজৰ মন পচন্দৰ বাহনখন। আমাৰ যোগাযোগৰ নম্বৰ 9101854782। জয়কৃষ্ণ জুৱেলাৰী। যোৰহাটৰ জয়কৃষ্ণ জুৱেলাৰীয়ে ৰঙালী বিহু উপলক্ষে লৈ আহিছে আকৰ্ষণীয় অফাৰ। 22 কেৰেটৰ হলমাৰ্কযুক্ত সোণৰ গহনা ক্ৰয় কৰিলে পাব 25% ৰেহাই। প্ৰমাণিত হীৰাৰ গহনাৰ মুঠ পৰিমাণৰ ওপৰত 20%লৈকে ৰেহাই। এই অফাৰ 5 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে সীমাবদ্ধ। সেয়ে পলম নকৰিব, আজিয়ে আহক আৰু লওক এই সুবিধা। আমাৰ ঠিকনা জয়কৃষ্ণ জুৱেলাৰী, ৰয়েল অৰ্কিড, ফাৰ্ষ্ট ফ্ল'ৰ, গড়ালি নিয়েৰ থানা ৰোড, যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰ 6001641188। ডিব্ৰুগড় জিলা বগীবিল তিনিচুকীয়া বাইপাছৰ দাঁতিৰ মইনাবাৰী নামে অঞ্চলত 2019 বৰ্ষতে স্থাপিত কৰা হৈছিল অক্ষয় শিৰডী চাইধাম। প্ৰতি গুৰুবাৰে পূজা অৰ্চনা আৰতিৰে সেৱা আগবঢ়োৱা হয় এই অক্ষয় শিৰডী চাইধামত। এই ধামত আছে হোম যজ্ঞাদি কৰাৰো ব্যৱস্থা। বিভিন্ন প্ৰান্তৰ ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এতিয়া অক্ষয় শিৰডী চাইধাম। শ্ৰী ফাৰ্ণিচাৰ, ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্ণিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিচনা, সোফা, ডাইনিং, শ্ব'কেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ। দেৰি নকৰিব, আজিয়েই আহক
আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্নিচাৰ। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। আমাৰ ফোন নম্বৰ 9854006504, 9854096512।